বন্ধুসকল স্বাগতম জনাইছোঁ অসম CSC গাইডৰ অন্য এটা ভিডিঅ'ৰে। তো বন্ধুসকল বহুতে মোক কমেণ্ট কৰি সুধি আছিল যে দাদা CMMA 3.0 অনলাইন এপ্লাই কেতিয়াৰ পৰা আৰম্ভ হ'ব, এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন এতিয়াই বনাই ল'ব লাগিব নেকি, বা কি কি ডকুমেণ্ট লাগিব, ঠিক আছে। তো বন্ধুসকল আজি এই গোটেইবোৰ কুৱেশ্যনৰ এইটো ভিডিঅ'তে আমি ডিছকাছ কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো লাইক কৰি ছাবস্ক্ৰাইব কৰি ৰাখিব। বলক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল প্ৰথমে CMMA 3.0 আপডেটটো জানি লওঁ। বন্ধুসকল বৰ্তমানলৈকে CMMA 3.0 এপ্লিকেশ্যন আৰম্ভ হোৱাৰ কোনো নিশ্চিত অফিচিয়েল ডেট ঘোষণা হোৱা নাই, কিন্তু CMMA পৰ্টেলত CMMA 3.0 এপ্লিকেণ্টৰ বাবে ৰেজিষ্ট্ৰেশ্যন সংক্ৰান্ত ইনফৰমেশ্যন উপলব্ধ হৈ আছে, ঠিক আছে। সেয়েহে এপ্লিকেশ্যন আৰম্ভ হোৱাৰ আগতে নিজৰ প্ৰয়োজনীয় ডকুমেণ্টখিনি ৰেডি কৰি ৰাখিলে পিছত কোনো ধৰণৰ আপোনালোকৰ সমস্যা নহ'ব, ঠিক আছে। আৰু সবতকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যনটো যিসকলে মোক প্ৰায়ে সুধি আছিলে যে CMMA স্কিমৰ বাবে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড বা চাৰ্টিফিকেটখন গুৰুত্বপূৰ্ণ নেকি? হয় বন্ধুসকল, এখন অতি মেণ্ডেটৰী ডকুমেণ্ট হয়। আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে, মই স্ক্ৰীণত দেখাই আছোঁ। আপোনালোকে চাওক, ডকুমেণ্ট ৰিকুৱাৰ্ডত যদি আমি যাওঁ তেনেহ'লে ইয়াতে আপোনালোকে দেখি পাব গোটেইখিনি ডকুমেণ্ট ইয়াতে লিখা আছে কি কি লাগিব আপোনাক। ইয়াতে চাওক, যিটো লাষ্ট অপশ্যন আছে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন মেণ্ডেটৰী হয়, ঠিক আছে। আৰু কি কি ডকুমেণ্ট লাগিব বুলি আমি যদি চাওঁ তেনেহ'লে আপোনাক যিকোনো এটা আইডেণ্টিটি প্ৰুফ আৰু এড্ৰেছ প্ৰুফ লাগিব, ঠিক আছে। তাৰ ভিতৰত আপোনালোকৰ আধাৰ কাৰ্ড হ'ব পাৰে, ভোটাৰ ID কাৰ্ড হ'ব পাৰে, পাছপৰ্ট হ'ব পাৰে, ড্ৰাইভিং লাইচেঞ্চ হ'ব পাৰে, যিকোনো এখন হ'লে হ'ব, ঠিক আছে। ছেকেণ্ড ডকুমেণ্টটো হৈ গ'ল যে প্ৰুফ অফ এডুকেশ্যনেল কোৱালিফিকেশ্যনছ। আপোনালোকৰ শিক্ষাগত অৰ্হতাৰ যিকেইখন চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট আছে, হায়াৰ ছেকেণ্ডেৰী হওক, মেট্ৰিকৰে হওক বা গ্ৰেজুৱেশ্যন লেভেলৰ হওক, যিয়ে হওক ইয়াতে সেইটো আপলোড কৰিব লাগিব, ঠিক আছে। আৰু এইটো চাওক, ফাৰ্ষ্ট পেজ অফ এক্টিভ বেংক একাউণ্ট পাছবুক, নেম ইন দি বেংক পাছবুক শুড বি দি চেম এজ দি ID কাৰ্ড ছাবমিটেড, ঠিক আছে। তো আপোনালোকৰ বেংক একাউণ্টৰ ফাৰ্ষ্ট পেজটো লাগিব, আৰু ফাৰ্ষ্ট পেজটোত আপোনালোকৰ নামটো শুদ্ধ হৈ থাকিব লাগিব, অৰ্থাৎ আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে নামটো মেটচ হৈ থাকিব লাগিব, ঠিক আছে। তো ফ'ৰ্থ ডকুমেণ্টটো হ'ল পেন কাৰ্ড, আৰু ফিফ্থ ডকুমেণ্টটো হৈ গ'ল এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড। তো বন্ধুসকল এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন আপোনালোকে কেনেদৰে কৰিব পাৰিব, এতিয়া আমি ষ্টেপ বাই ষ্টেপ এইটো ভিডিঅ'তে আপোনালোকক দেখাই দিম। তো বলক বন্ধুসকল কেনেদৰে ষ্টেপ বাই ষ্টেপ এপ্লাই কৰে সেইটো আমি জানি লওঁ। প্ৰথমে আপোনালোকৰ মোবাইল বা কম্পিউটাৰ যিকোনো এটা ব্ৰাউজাৰ খুলি লওক, আৰু তাতে গুগলত চাৰ্চ কৰক সেৱা সেতু আছাম। সেৱা সেতু আছাম চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সেৱা সেতু অসমৰ যিটো ৱেবছাইট হয় সেইটো খোল খাই যাব। তাতে আপোনালোকে লগইনত গৈ কিনে আপোনালোকে ক্লিক কৰি আপোনালোকে লগইন কৰি লওক, ঠিক আছে। লগইন কৰি লোৱাৰ লগে লগে ইয়াতে আপোনালোকে চাৰ্চ কৰক, হোমত চাৰ্চ কৰিলে এমপ্লয়মেণ্ট এক্সচেঞ্জ, ঠিক আছে। ইয়াত এক্সচেঞ্জ বুলি আপোনালোকে টাইপ কৰি দিয়াৰ লগে লগে এইটো চাওক, এমপ্লয়মেণ্ট এক্সচেঞ্জ বুলি টাইপ কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াতে কেইবাটাও অপশ্যন খোল খাই যাব। ইয়াতে যিটো আপোনালোকৰ ফাৰ্ষ্ট অপশ্যন আছে ৰিনিউৱেল অফ ৰেজিষ্ট্ৰেশ্যনছ কাৰ্ড অফ এমপ্লয়মেণ্ট চিকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ, ঠিক আছে। আপোনালোকৰ যদি অলৰেডি এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন আছে আৰু সেইখন আপোনালোকে বৰ্তমান ৰিনিউৱেল কৰিব বিচাৰিছে তেনেহ'লে ওপৰৰ অপশ্যনটোত ক্লিক কৰক। তো ছেকেণ্ড অপশ্যনটো হ'ল ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট চিকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ, ঠিক আছে। এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন যদি আপোনালোকৰ একেবাৰে নাই আৰু নতুনকৈ বনাবলৈ বিচাৰিছে তেনেহ'লে আপোনালোকে ইয়াৰ ছেকেণ্ড অপশ্যনটোত ক্লিক কৰক। আজি আমি কথা পাতিম নতুনকৈ আপুনি কেনেদৰে এপ্লাই কৰিব। যদি আপোনালোকক ৰিনিউৱেল কৰাৰ ওপৰতো এটা ভিডিঅ' লাগে তেনেহ'লে এইটো ভিডিঅ'ৰ তলত এটা কমেণ্ট কৰি দিয়ক, মই কেনেদৰে ৰিনিউৱেল কৰে তাৰ ওপৰতো অন্য এটা ভিডিঅ' বনাই দিম, ঠিক আছে। ইয়াতে আপুনি ছেকেণ্ড অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে চাওক এনেকৈ এটা অপশ্যন আপোনালোকৰ আহি যাব। এই অপশ্যনটো চাওক, ৰেজিষ্ট্ৰেশ্যনছ অফ এমপ্লয়মেণ্ট চিকাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ, ঠিক আছে। ইয়াতে চাওক অপশ্যন আছে আপোনালোকৰ তিনিটা অপশ্যন আছে। এপ্লাই উইথ আধাৰ ৰিকমেণ্ডেড, ঠিক আছে। এপ্লাই উইথ আধাৰ কৰিলে আপোনাৰ ইজি হৈ যায়, আৰু এপ্লাই উইদাউট আধাৰ, যাৰ আধাৰ কাৰ্ড নাই তেওঁ ইয়াতে এপ্লাই কৰিব পাৰিব, ঠিক আছে। তো আমি এপ্লাই উইথ আধাৰ কাৰ্ডৰ অপশ্যনটোত ক্লিক কৰিম। এপ্লাই উইথ আধাৰ কাৰ্ডৰ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এনেকুৱা এখন পেজ খুলি যাব, ঠিক আছে। প্ৰমাণ পত্ৰ 30 দিনৰ ভিতৰত প্ৰদান কৰা হ'ব বুলি ইয়াত যদিও দিছে, কিন্তু এই এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন লগে লগে আপোনালোকৰ মোবাইলত ডাউনলোড হৈ যাব, ঠিক আছে। এইটো ক্লিক কৰি আপোনালোকে ইয়াৰ চেক বক্সটো ক্লিক কৰি দিয়াৰ লগে ইয়াতে চাওক আপোনালোকৰ আধাৰ নাম্বাৰটো ভৰাবৰ কাৰণে ক'লে, ঠিক আছে। ইয়াতে আপোনালোকৰ আধাৰ নাম্বাৰটো এণ্টাৰ কৰি ইয়াতে আপোনালোকৰ ফোন যিটো নাম হয় আধাৰত যিটো নাম আছে সেই নামটো ইয়াতে এপ্লাই কৰি ভেৰিফাই আধাৰ কৰি দিয়ক।
ক্লিক কৰোঁ ভেৰিফাই এটাত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে আপোনালোকৰ যিটো আধাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ হয় তাতে এটা আপোনালোকৰ OTP চেণ্ড হ'ব আৰু ইয়াতে OTPটো এণ্টাৰ কৰি দিয়ক এইটো আপোনালোকে ভেৰিফাই কৰি দিয়াৰ লগে লগে এনেদৰে আপোনালোকৰ সেকেন্ড পেজটো আহি যাব ঠিক আছে সেকেন্ড পেজটোত আপোনালোকে কি কৰিব ইয়াতে চাওক নামটো অটোমেটিক আপোনাৰ আহি যাব ইয়াতে আপোনালোকে জেন্ডাৰ সিলেক্ট কৰিব যদি মেল হয় মেল যদি ফিমেল হয় ফিমেল আপোনালোকে ইয়াতে দি দিব ঠিক আছে ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰটো এন্টাৰ কৰি দিব ইয়াতে আপোনালোকৰ ইমেইল এড্ৰেছটো এন্টাৰ কৰি দিব বন্ধুসকল এটা গুৰুত্বপূৰ্ণ কথা ইমেইল এড্ৰেছটো কিন্তু আপোনালোকে সঠিকভাৱে দি দিব কাৰণ ইমেইল এড্ৰেছটো নহলে আপোনালোকৰ সেই সাৰ্টিফিকেটখন ডাউনলোড কৰিব নোৱাৰিব ঠিক আছে ইয়াতে ভেৰিফাই কৰি দিব আপুনি আৰু এটা OTP চেণ্ড হ'ব মোবাইল নাম্বাৰত আৰু সেই OTPটো ইয়াতে দিব লাগিব 6B কৰি দিয়ক OTPটো ভেৰিফাই হৈ যোৱাৰ লগে লগে ইয়াতে চাওক পাৰ্সোনেল ইনফৰমেশনছ অফ এপ্লিকেন্ট বুলি আহিব ইয়াতে আপোনালোকৰ ফাদাৰ্স নেম ইয়াতে আপোনালোকৰ ফাদাৰ্স নেম এন্টাৰ কৰিব ঠিক আছে ইয়াতে আপোনালোকৰ মাদাৰ্স নেম ইয়াতে ভৰাই দিব ইয়াতে আপোনালোকৰ ডেট অফ বাৰ্থ আপোনালোকৰ ডেট অফ বাৰ্থটো দি দিব ঠিক আছে এনেদৰে আপোনালোকে ইয়াতে ডেট অফ বাৰ্থটো ফিল আপ কৰি দিব ইয়াতে আপোনালোকৰ কাষ্টটো সিলেক্ট কৰি দিব ইয়াতে আপোনালোকৰ এটো যিকিটা ৰেড টিক দিয়া আছে হেকিটাহে আমাৰ ৰেড ষ্টাৰ যিকিটা আছে হেকিটা আপোনালোকে ফিল আপ কৰিলে হ'ল বাকিখিনি ফিল আপ কৰিব ইয়াতে কোনো প্ৰয়োজন নাই ইয়াতে আপোনালোকৰ ৰিলিজিয়ন যদি হিন্দু হয় হিন্দু দিব যদি বুদ্ধিষ্ট হয় তো বুদ্ধি দিব যদি আপোনাৰ ইছলাম হয় ইছলাম দি দিব ঠিক আছে তো আপোনালোকৰ যেটো ৰিলিজন হয় সেই ৰিলিজনটো ইয়াত দি দিব মেৰিটাল ষ্টেটাসটো ইয়াত দি দিব যদি সিঙ্গল যদি মেৰিড হয় ঠিক আছে ইয়াতে চাওক আইডেন্টিফিকেশন মাৰ্কটো দিয়াটো কম্পালসৰি হয় ঠিক আছে আপোনালোকে যিকোনো এটা আইডেন্টিফিকেশন মাৰ্ক ইয়াতে দি দিব সাপোজ মই এটো দি দিলো যে কাট মাৰ্ক অভাৰ ফেস তো আপোনালোকে যিকোনো এটা আপোনালোকৰ আইডেন্টিফিকেশন মাৰ্ক ইয়াতে ভৰাই দিব ইয়াতে চাওক কাৰেন্ট এমপ্লয়মেন্ট ষ্টেটাস যদি আপোনালোকে কিবা কৰি আছে তেনেহলে ইয়াতে আপোনালোকৰ ডিটেইলছটো ইয়াতে ফিল আপ কৰিব যদি একো কৰা নাই তেনেহলে আনএমপ্লয়েড ইয়াতে ফিল আপ কৰিব ইয়াতে আপোনালোকৰ হাইটটো দি দিব ঠিক আছে ইয়াতে আপোনালোকৰ হাইট দি দিব ইয়াতে আপোনালোকৰ যেটো ওয়েট হয় ওয়েটটো ইয়াতে দি দিব ইয়াতে চাওক আৰ ইউ ডিফাৰেন্টলি এবল PWD এটো যদি ইয়েস হয় ইয়েস কৰিব যদি নো হয় নো কৰি কিনে সেভ এন্ড নেক্সট কৰক কৰি দিয়াৰ লগে লগে ইয়াতে চাওক আপোনালোকৰ আহিলে পাৰ্মানেন্ট এড্ৰেছ আৰু কমিউনিকেশ্যন এড্ৰেছ সিলেক্ট কৰিব আপোনালোকৰ অপচনটো আহিব ঠিক আছে ইয়াতে আপোনালোকৰ এপ্লিকেন্টৰ নেম হাউস নাম্বাৰ ঠিক আছে ইয়াতে আপোনালোকৰ গাঁৱৰ নামটো ইয়াতে দি দিব গাঁও টাউন পোষ্ট অফিচৰ নামটো ইয়াতে এন্টাৰ কৰি দিব পুলিশ ষ্টেচনৰ নামটো ইয়াতে দি দিব আৰু আপোনালোকৰ পিন কোডটো আপোনালোকৰ যেটো পিন কোড হয় সেই পিন কোডটো ইয়াতে আপোনালোকে এন্টাৰ কৰি দিব এই ডিস্ট্ৰিক্ট আপোনালোকৰ যোনটো ডিস্ট্ৰিক্টৰ পৰা বিলং কৰে সেই ডিস্ট্ৰিক্টৰ নামটো ইয়াতে এন্টাৰ কৰিব ইয়াতে সাব ডিভিজন আপোনালোকৰ যোনটো হয় সেই সাব ডিভিজনটো ইয়াতে দি দিব তেতিয়া সাব ডিভিজনটো সিলেক্ট কৰাৰ লগে ইয়াতে আপোনালোকৰ ৰেভিনিউ সাইকেলটো সিলেক্ট কৰিব পাৰিব ৰেভিনিউ সাইকেল সিলেক্ট কৰিব আৰু ৰেসিডেন্সটো ৰুৰাল নে আৰবান ইয়াতে এন্টাৰ কৰি দিব যদি এইখিনি ঠিক আছে তেনেহলে আপোনালোকে চেক কৰি ল'ব একবাৰ আৰু ইয়াতে এড্ৰেছটো আপোনালোকৰ যদি পাৰ্মানেন্ট এড্ৰেছৰ লগত যদি কমিউনিকেশ্যন এড্ৰেছটো সেম হয় তেনেহলে ইয়াতে ইয়েস কৰিব আদাৰৱাইজ নো কৰি কিনে ইয়াতে ফিল আপ কৰি সেভ এন্ড নেক্সট কৰি দিব এটো চাওক সেভ এন্ড নেক্সট কৰি দিয়াৰ লগে আহিলে আপোনাৰ হাইয়েষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন যদি আপোনালোকৰ গ্ৰেজুৱেট হয় দেন গ্ৰেজুৱেট দিব যদি পোষ্ট গ্ৰেজুৱেট যদি ক্লাছ 10 12 পাছ যি হয় আপোনালোকৰ হাইয়েষ্ট কোৱালিফিকেশ্যন হেতু আপোনালোকে ইয়াতে দি দিব দিয়াৰ লগে চাওক 10 পাছৰ ইয়াতে আপোনালোকৰ ডিটেইলছটো ভৰাব দিছে কোৱালিফিকেশ্যন কোৰ্স বোৰ্ড আপোনালোকে কোনটো বোৰ্ডৰ পৰা বিলং কৰে মানে কোনটো বোৰ্ডৰ পৰা আপোনালোকে মেট্ৰিক পাছ কৰিছিল হেতু দিব ইয়াতে সাবজেক্ট কেটা লিখি দিব ইয়াতে ইনষ্টিটিউচনছ ইয়াতে কোনটো মিডিয়াম আছিল আপোনালোকৰ মিডিয়ামটো ইয়াতে দি দিব আসামিজ হলে আসামিজ হিন্দী হলে হিন্দী ঠিক আছে এটা কোর্স টাইপ আপোনালোকৰ ইয়াতে ভৰাই দিব ৰেগুলাৰ হলে ৰেগুলাৰ ইয়াৰ অফ এডমিশন ইয়াৰ অফ পাসিং পার্সেন্টেজ আৰু আপোনালোকৰ পাস সাৰ্টিফিকেট আৰু আপলোড মাৰ্কশিট সাৰ্টিফিকেট ঠিক আছে আপলোড মাৰ্কশিটখন ইয়াতে ভৰাই দিব ঠিক তেনেদৰে 12 পাছৰ ডিটেইলছ কিনে আপোনালোকে একেদৰে ইয়াতে ফিল আপ কৰি দিব আৰু সাৰ্টিফিকেট আৰু মাৰ্কশিটখন ইয়াতে আপলোড কৰি দিব আপলোড কৰি দি আপোনালোকে সেভ এন্ড নেক্সট কৰি দিব সেভ এন্ড নেক্সট কৰি দিয়াৰ লগে লগে আপোনালোকৰ এড্ৰেছ প্ৰুফটো আপলোড কৰিব লাগিব যেটো হ'ব আপোনালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ড আধাৰ কাৰ্ড আৰু পেন কাৰ্ড আপোনালোকৰ যিখিনি ডিটেইলছ আপোনালোকৰ লগত আছে গোটেইখিনি ডকুমেন্ট আপলোড কৰি সাবমিট কৰি দিয়াৰ লগে লগে আপোনাৰ একাউণ্টৰ পৰা 40 रुपीस এটা ডিডাক্ট কৰিব আৰু 40 रुपीसটো ডিডাক্ট কৰি দিয়াৰ লগে লগে আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটখন ডাউনলোড হৈ যাব তো বন্ধুসকল আজিৰ ভিডিওটো ইমানেই আছিল যদি ভিডিওটো ভাল লাগিল তেনেহলে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনে ধৰণৰ ভিডিও আমাৰ এইটো চেনেলত নিয়মিতভাৱে দি থকা হয় যদি আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটখন এপ্লাই কৰা কিবা অসুবিধা পায় তেনেহলে এই ভিডিওটোৰ তলত কমেন্ট কৰি দিব আমাৰ ফালৰ পৰা আমি সম্পূৰ্ণভাৱে এপ্লাই কৰি দিম
ধন্যবাদ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম জয় অসম